হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰোঁ ভাল আৰু সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু লগতে আই এম ছ' হেপ্পী টুডে বিকজ মানে 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল মোৰ 1K ফেমিলি। চ' বহুত বহুত ধন্যবাদ যোনে যোনে মোক ছাবস্ক্ৰাইব কৰিছে আৰু মোক ইমান ছাপোৰ্ট কৰাৰ বাবে। আজি ফাইনেলি আপোনালোকৰ বাবে মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু আগলৈও এণ্টাৰটেইন কৰি যাম, আপোনালোকেও ছাপোৰ্ট কৰি যাব। চ' আৰু আজি মানে গৰু বিহু আৰু আমি কি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব। চ' মোৰ মানে অলপমান উঠাত দেৰি হৈ গ'ল আৰু এয়া আমাক গোটেই বস্তুবোৰ আনিলে কিন্তু ফুল পোৱা নাই। এতিয়া আমি ফুল আনিব গৈ আছোঁ। আমি ফুল আনিবলৈ যাম, মোৰ উঠোতে অলপমান দেৰি। চ' আমি ইয়াৰ জেঠীহঁতৰ ঘৰত কেইটামান পাত আৰু ফুল ল'লোঁ। গাইজ, ফুল পাই গ'লোঁ। আমেন। চ' ফাইনেলি মোৰ গোটেই বস্তুবোৰ ৰেডি হৈ গ'ল। এতিয়া ফুল দি আছোঁ মই আৰু চাই থাকিব কি কৰি থাকোঁ। আৰু এয়া মা গৰুৰ কাৰণে মালা গুঠি আছে, লাও, বেঙেনা আৰু হালধিৰ। হৈ গ'ল, এয়া অন্দা হৈছে। আৰু মানে গাইজ, আমাৰ কাষত নদী নাই ঘৰৰ কাষত, সেইকাৰণে আমি বাল্টিত পানী ভৰাই এনেকৈ গা ধুৱাই দিওঁ গৰুবিলাকক। গাইজ, এতিয়া মানে আমাৰ ইফালে এইটো এটা নিয়ম যে কেঁচা হালধিৰ ৰস খাব লাগে আৰু এইটো মোৰ কাৰণে ইম্পচিবল নিচিনাই হয়। তথাপিও মই ট্ৰাই কৰি আছোঁ দেই খাবলৈ। বহুত কেনেকুৱা যে লাগিব। আৰু মানে গাইজ, আজি বিহু বুলি অলপমান পিঠা খাম, চিম্পলকৈ কেইটামান পিঠা বনাম আৰু অলপমান হেল্প কৰি আছোঁ পিঠা বনোৱাত আৰু চাই থাকিব। হেল্ল' গাইজ, এতিয়া আমি এই দীঘলতি পাত দি গৰুবিলাক কোবাব লাগে। এইটো এটা মানে পৰম্পৰা হয় আমাৰ ইফালে। আৰু মই এনেই নৰ্মেলি কেতিয়াও গৰু নাবান্ধো আৰু গৰুবিলাক কিবা নকৰোঁ। আজি ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ যেনিবা। দীঘলতি দীঘল পাত গৰু কোবাই চাত চাত, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এইটো কিয় কোবাব লাগে নাজানো। আমাৰ 3টা গৰু। টিকলি 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 খা খা খা। চ' গাইজ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ। এয়াই আছিল আজি মোৰ ব্লগ আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু থেংকছ ফৰ 1K ছাবস্ক্ৰাইবাৰ টু অল অফ ইউ ফ্ৰম দি বটম অফ মাই হাৰ্ট আৰু হেপ্পী বিহু টু অল অফ ইউ। টাটা।